নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমি গৈছিলোঁ মাজুলী চাপৰিলৈ। মাজুলীলৈ যোৱাও দিনো হ'ল, 15 দিনমান হ'ল, কিন্তু ভিডিঅ' আজিহে দিবলৈ লৈছোঁ। গৈ ঘাটত একদম পানীত নামিলোঁ, নামোতেনে কি হ'ল চাব দেই। পইচা চাবলৈ সঁচাকৈ সঁচাকৈ পইচা চাবলৈ তাৰপিছত ভয়ে ভয়ে নাও যাত্ৰা। মোৰ কিন্তু বিৰাট ভয় লাগে নাৱত উঠি যাবলৈ। প্ৰথম গৈছোঁ, জেগা চেগা একো চিনি নাপাওঁ। আমাৰ বৰকাইক মই ফোন কৰি আছোঁ, মানে আমাৰ যিজনে খেতি কৰে তেওঁ ফোন কৰি আছোঁ, গৈ কেনেকৈ যাম, কি কৰিম। সি বতাই আছে, সি ইটো ঘাটত আহি ৰৈ আছেহি। হ'লেও ভয় লাগি আছে, একো চিন্তানি নাপাওঁ। হ'লেও সাহস কৰি গৈছোঁ আৰু ভয়ে ভয়ে। মই সেই ধৰি লৈছোঁ, মোৰ কিন্তু বিৰাট ভয় লাগে নাৱত যাওঁতেনে। সেইকাৰণে মই ধৰি লৈছোঁ, লৈ পেলাই তাক বোলো ভিডিঅ'খন কৰি দে। ভিডিঅ'খন কৰি দিলে, গৈ পানীত নামিবলৈ লৈছোঁ। এয়া গৈ পাই প্ৰথম দিছে, কিন্তু মই যে নাখাওঁ, সেইবাবে বোলো তহঁতি খা। সিহঁত দুটাকে খাবলৈ দিলোঁ, আমি দুটা ৰৈ আছোঁ আৰু মজা লাগিছে দেই। খাই খাই হাঁহি আছে। তাৰপিছত অকণমান ফুৰিলোঁ। কিমান লাগে চবতে পাব আমাৰ ইয়াত জাতিলাও। সেইবিলাক চাওকচোন কেনেকুৱা ডাঙৰে আছে, লম্বা লম্বা ডাঙৰ, লম্বা লম্বা দীঘল। যিটোৰ পথ চালেনে? দেখিলোঁ মানুহকেইটা অকণমান উঠাই লৈছোঁ। আমাৰ মাজুলী মানুহ তেনেকুৱা। মাজুলী মানুহ মাছ মাৰি কাৰণে এনেকুৱা মানে মাছ ধৰাও কেমেৰা কৰে, বাটে যোৱাও কেমেৰা কৰে। 7 বছৰ হ'ল আমাৰ ইয়াত খেতি কৰা। মই মানে প্ৰথমবাৰ গৈছোঁ সিহঁতৰ তালৈ। গোটেইখন ঘূৰাই ফুৰিছে মোক, ভালো লাগিছে সিহঁতৰ তাত গৈ, ভাল লাগিলে। কিন্তু মই মাংস নাখাওঁ কাৰণে সিহঁতৰ ঘৰত গোটেই মাছ। সেইদিনা গোটেই মাছকে গোটালে আৰু মই বোলো ইফালে সিফালে চালোঁ, বোলো সিহঁতৰ মেইন বস্তুটো দেখুৱাওঁ ৰাইজক, কেনেকৈ বনায়। চাঙত বনোৱা জেগাটো ময়ো চালোঁ, প্ৰথম উঠিছোঁ চাঙত দেই। চালোঁ, জেগাটো চালোঁ, বৰ ধুনীয়াকৈ চফা কৰি থয় জেগাবোৰ সিহঁতৰ। সেইটোতে ভাল লাগিলে গৈ, একদম বঢ়িয়া চফা জেগা। এই ওপৰৰ পৰা সি ভাত আছিলে, ভাত দি দিছে, তলত গাহৰি দেখাইছে। আহিবৰ সময়ত এটোপোলা মাটিমাহ দিছে 4 ঘৰমানৰ পৰা। তাৰপিছত আকৌ মালে দিছে, চাদৰ দিছে, মেখেলা দিছে, মোকো দিছে কিবা কিবি। সেয়াকে লৈ মেলি লাষ্টত আৰু ঘৰমুৱা হ'লোঁ। ঘৰমুৱা হ'লে আকৌ বোলে এবাৰ প্ৰাকৃতিক পৰিৱেশটো দেখুৱাওঁ ৰাইজক। নৈৰ মাজত ভালো লাগিলে, ভয়ো লাগিলে। অভিজ্ঞতা আগতে দুবাৰমান গৈছোঁ বাৰু মাজুলীৰ ফালে, কিন্তু মোৰ নাৱত যাবলৈ বিৰাট ভয় লাগে। হ'লেও ভাল লাগিলে মানুহখিনিৰ লগত নাৱতো কথা পাতি ঘৰমুৱা হ'লোঁ। আজিলৈ বাই বাই।